এই মুহূৰ্তত দিবলৈছো আন এক গুৰুত্বপূৰ্ণ খবৰ। উজনিৰ বানাক্ৰান্তৰ বাবে দৰঙৰ যুৱ কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ নজিৰবিহীন পদক্ষেপ। প্ৰায় 2 টন সতেজ পাচলিলৈ উজনি অসমলৈ ৰাওনা জোনাব ফানৰ টীম। বান সাহায্যত চাউল দালি বহুতে দিছে, কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে বানপীড়িতৰ বাবে সতেজ পাচলিৰ যোগান ধৰিছে দৰঙৰ যুৱ কণ্টেণ্ট ক্ৰিয়েটৰসকলে। দৰঙৰ বিভিন্ন প্ৰান্তৰ পৰা বৰঙণি সংগ্ৰহ কৰি এই ব্যতিক্ৰমী মানৱীয় পদক্ষেপ গ্ৰহণ কৰে যুৱ কণ্টেণ্ট ক্ৰিয়েটৰসকলে। এই অভিনৱ সহায়ত আপ্লুত বানাক্ৰান্ত পৰিয়াল। মানৱতাৰ এই উজ্জ্বল নিদৰ্শন দাঙি ধৰিলে দৰঙৰ যুৱ সমাজে। খাৰুপিটিয়াৰ পাচলিৰে উজনিৰ বানাক্ৰান্ত পৰিয়ালক সহায় কৰিলে দৰঙৰ যুৱ কণ্টেণ্ট ক্ৰিয়েটৰসকলে। উজনি অসমৰ বানাক্ৰান্ত পৰিয়ালৰ কাষত এইবাৰ এক ব্যতিক্ৰমী মানৱীয় পদক্ষেপ। দৰঙৰ খাৰুপিটিয়া আৰু বিভিন্ন প্ৰান্তৰ কেইবাজনো যুৱ কণ্টেণ্ট ক্ৰিয়েটৰৰ উদ্যোগত বৰঙণি সংগ্ৰহ কৰি প্ৰায় 2 টন সতেজ পাচলিলৈ উজনি অসমলৈ ৰাওনা। চাউল দালি বা শুকান খাদ্যৰ বিপৰীতে এইবাৰ তেওঁলোকে বানাক্ৰান্তৰ বাবে লৈ যায় সতেজ পাচলি। বানপীড়িত লোকসকলে কয়, বহুতে সহায় আগবঢ়ালেও এইদৰে সতেজ পাচলিলৈ সহায় প্ৰথমবাৰৰ বাবে লাভ কৰিছে। সামাজিক মাধ্যমৰ জনপ্ৰিয়তাক সমাজ সেৱাৰ সৈতে সংযোগ কৰি দৰঙৰ এই যুৱকসকলে প্ৰমাণ কৰিলে মানৱতাই সকলোতকৈ ডাঙৰ পৰিচয়। গোটেইকেইটা আমি দৰঙৰ কণ্টেণ্ট ক্ৰিয়েটৰ আৰু আমি বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ। আপোনালোকে নিশ্চয় গম পায় যে বানপানী হৈছে আৰু আমি বানপানীত খাৰুপিটিয়াৰ পৰা চব্জি লৈ আহিছোঁ। আমি ঘৰে ঘৰে সোমাই কিনে সুধিছোঁ আৰু গম পাইছোঁ যে ইয়াত চাউল পাইছে, দালি পাইছে, কাপোৰ পাইছে, কিবা কিবি পাইছে, কিন্তু খাৰুপিটিয়াৰ পৰা চব্জি এতিয়ালৈকে কোনোবাই অনা নাই। বহুত কিন্তু মানে আমি চব্জি অনাৰ পিছত বহুত মানুহে ভাল পাইছে, বহুত উৎসাহ দিছে, বহুত ভাল লাগিছে আমাৰ। আৰু আমাৰ লগত যে আছে এইবিলাক সবকেইটা কিন্তু আমাৰ দৰঙৰ কণ্টেণ্ট ক্ৰিয়েটাৰ, বহুতেই ভাল লাগিছে। আমি এইকেইটা গোটেইকেইটা একেলগতে মিলি আমি শিৱসাগৰ আহিছোঁ। আহি কিনে যিমান পাৰোঁ ইমান মানে দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ পৰা দিছোঁ অলপখিনি আৰু ৰাইজৰ পৰা পইচাখিনি উঠাই আনি ইয়াত আমি দিবলৈ চেষ্টা কৰিছোঁ। একচুৱেলি আমি আজি আহিছোঁ দৰং জিলাৰ পৰা, কিয়নো আমি সকলোৱে অৱগত যে বৰ্তমান শিৱসাগৰ জিলাত যি পৰিস্থিতি, বানাক্ৰান্তই মানে বহুত ধ্বংস কৰি দিলে। ক'বলৈ গ'লে বিশেষকৈ অসমৰ গোটেই অৰ্থনীতিখিনিক ধ্বংস কৰি দিলে। গতিকে আমি দৰঙৰ কণ্টেণ্ট ক্ৰিয়েটৰ অথবা ইউটিউবসকলে আমি সকলোৱে মিলি আমাৰ দ্বাৰাই মানে যিখিনি সম্ভৱ আমি সেইখিনি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আমি মানে এইখিনি শিৱসাগৰ বাগলগাঁৱত ঘূৰি চালোঁ, মানে কণ্ডিশ্যনটো বহুত বেয়া। সেইকাৰণে আমি মানে সকলোৱে মানে অনুৰোধ কৰিছোঁ, আপোনালোকে পাৰিলে মানে শিৱসাগৰত সহায় কৰক। আজি দৰং জিলাৰ পৰা অহা ইউটিউবাৰসকলে আমাৰ এই অঞ্চলত আহি, ভিতৰুৱা অঞ্চলত আহি তেওঁলোকে যি শস্যৰ শাক পাচলিৰ যোগান ধৰিলে, তেওঁলোকক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনতো তেওঁলোকে আমাৰ মাজত এটা সম্প্ৰীতি থাকিব বুলি আমি আশা ৰাখিছোঁ। আৰু ভৱিষ্যতে তেওঁলোকৰো যদি কিবা সমস্যা হয়, আমাৰ অঞ্চলৰ পৰা গৈ তেওঁলোকৰ সমস্যাৰ সমাধানৰ কাৰণে আমি সহযোগিতা কৰিম বুলি কথা দিছোঁ। আৰু বাকী ইতিমধ্যেতো প্ৰায়ভাগ মানুহে ইয়াতে ৰিলিফ দিছে, আৰু ৰিলিফ দিছে যদিও মানে এইটো এটা খুব আনকমন চব্জি তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰিছে। এইটো প্ৰথম দিছে তেওঁলোকে। গতিকে আমি আমাৰ এই অঞ্চলবাসীৰ তৰফৰ পৰা আপোনালোকক আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ।